নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জেউট টেকলৈ। আজি মই আলোচনা কৰি এইটো ভিডিঅ'ৰ জৰিয়তে আপুনি যদি ঘৰতে বহি অসমৰ বৈদ্যুতিক বিল পৰিশোধ কৰিব বিচাৰে, নতুবা প্ৰতিটো মাহত কিমান বিল আহিছে সেইটো চাব বিচাৰে, তেনেহ'লে এইটো ভিডিঅ' শেষলৈকে চাব। মই ষ্টেপ বাই ষ্টেপ আলোচনা কৰি দেখুৱাম। প্ৰথমতে মোবাইল বা লেপটপৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। তাত টাইপ কৰিব www.aptcl.ors.in। লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। এনেদৰে এখন ইণ্টাৰফেচ অ'পেন হ'ব। ইয়াত আপুনি প্ৰথমতে পে' ইলেক্ট্ৰিচিটি বিল দেখা পাব, তাৰপিছত ভিউ ইলেক্ট্ৰিচিটি বিলত। যদি আপুনি প্ৰতিটো মাহত কিমান বিল আহিছে চাব বিচাৰে, তেনেহ'লে ভিউ ইলেক্ট্ৰিচিটি বিলত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেদৰে এখন পেজ অ'পেন হ'ব। ইয়াত আপোনাৰ কনজিউমাৰ নামটো দি দিব, অৰ্থাৎ বিল কাগজত থাকে সেই নম্বৰটো দি দিব। তাৰপিছত বিল ডেট, ডিউ ডেট আৰু ইয়াত কিমান এমাউণ্ট আহিছে প্ৰতিটো মাহত ইয়াৰ ডিটেইলছখিনি পাই যাব। তাৰপিছত আপুনি যদি ৰিচিপ্টটো ডাউনলোড কৰিব বিচাৰে, তেনেহ'লে ইয়াত ডাউনলোড অপশ্যনত গৈ ডাউনলোডত ক্লিক কৰি দিলে এইটো ৰিচিপ্টটো PDF-ত ডাউনলোড হৈ যাব। এনেদৰে ডাউনলোড কৰি ল'ব। ইয়াত ডাউনলোড বুলি ওলাব। ডাউনলোড কৰি এনেধৰণৰ আছাম ইলেক্ট্ৰিচিটি বিলৰ এইটো আহি যাব। অসমৰ বৈদ্যুতিক বিলৰ এইটো ৰিচিপ্টটো যিটো অৰিজিনেল হয় এইটো আহি যাব। তাৰপিছত আমি এমাউণ্টটো চেক কৰিব পাৰিব কিমান আহিছে। আৰু যদি বিলটো পে' কৰিবলৈ হয়, তেনেহ'লে নেক্সট হোম পেজলৈ যাব লাগিব। ঘূৰি পে' ইলেক্ট্ৰিচিটি বিলত ক্লিক কৰিব। কনজিউমাৰ নম্বৰটো ইয়াত দিব। তাৰপিছত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত নেক্সট এটা পেজলৈ অ'পেন হৈ যাব। এনেদৰে এখন পেজ অ'পেন হ'ব। ইয়াত নেম আহি যাব, কিমান এমাউণ্ট পে'মেণ্ট কৰিব লাগিব, পে'মেণ্ট ডেট, ডিউ ডেট, বিল নম্বৰ আৰু ইয়াত মোবাইল নম্বৰটো দিব লাগিব আৰু ইমেইল ID এটা দিব লাগিব। তাৰপিছত পে' নাওত ক্লিক কৰিব লাগিব। পে' নাও ক্লিক কৰাৰ পিছত পে'মেণ্ট কৰাৰ কেইবাটাও অপশ্যন আহিব। যিটো সুবিধা হয় সেইটো চিলেক্ট কৰি ল'ব। কুইক পে' আছে, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, ATM পিন আছে, ইণ্টাৰনেট বেংকিং, UPI, ফোনপে' যিটো আপোনাৰ আছে সেইটো চিলেক্ট কৰি ল'ব। UPI থাকিলে UPI চিলেক্ট কৰিব, মেক পে'মেণ্টত ক্লিক কৰি দিব। যদি UPI নাই, তেনেহ'লে ডেবিট কাৰ্ডৰ পৰা কৰিব পাৰিব। ডেবিট কাৰ্ড চিলেক্ট কৰিব। ইয়াত ATM কাৰ্ডৰ যিটো নাম্বাৰ আছে সেইখিনি বিচাৰিছে সেইখিনি দি দিব। তাৰপিছত মেক পে'মেণ্টত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত বিলটো পে'মেণ্ট হৈ যাব। তেনেহ'লে বিলটো পে'মেণ্ট হোৱাৰ পিছত ৰিচিপ্টটো ডাউনলোড কৰিবলৈ হোম পেজলৈ যাব। হোম পেজ যোৱাৰ পিছত তলত স্ক্ৰল ডাউন কৰিব। ইয়াত প্ৰিণ্ট ডুপ্লিকেট ৰিচিপ্ট বুলি থাকিব। ইয়াত কনজিউমাৰ নম্বৰটো দিব। তাৰপিছত ইয়াত চিলেক্ট কৰি দিব। কনজিউমাৰ নম্বৰটো দিয়াৰ পিছত ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ৰিচিপ্টটো আমাৰ ডাউনলোড হৈ যাব। এনেদৰে ৰিচিপ্টটো ইয়াত ডাউনলোড কৰি ল'ব।